পৃথিৱীৰ কথা পৃথিৱীয়ে গম পায় আজিকালি আৰু ভিডিঅ' কৈ দিয়া ক'ৰ পৰা আহিছা ন আপোনালোক ক'ৰ পৰা আহিছে আমি কমলাবাৰীৰ পৰা আহিলোঁ অ'কে দলং চাবলৈকে আহিলে চাবলৈ আহিলোঁ অঁ কেনেকুৱা দেখিছে দলং বহুত ভাল লাগিছে অতি সোনকালে কমপ্লিট হ'ব যেন লাগিছে এই দলংখনে মাজুলীবাসী কেনেধৰণে উপকাৰ কৰিব বুলি ভাবিছে মাজুলীবাসীটো বহুত ভাল ধৰণে উপকৃত হ'ব ইয়াৰ দ্বাৰা কমিউনিকেশ্যনটো চব জেগাৰ লগত হ'ব লখিমপুৰৰ লগত বিশেষকৈ বহুত ভাল হ'ব যোৰহাট লখিমপুৰ আলাইখানৰ লগতে ভাল হ'ব কানেকশ্যনটো এইটো হৈ গ'লে আমাৰ বহুত প্ৰব্লেম চল্ভ হ'ব মেডিকেলৰ পৰা আদি কৰি সৰ্বস্ব বিশেষকৈ উত্তৰ পাৰ আৰু মানে আমাৰ মাজুলী বহিৰ্বিশ্বৰ লগত ধন্যবাদ সেইখিনিতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এয়া মাজুলী লখিমপুৰ সংযোগী চেলেক বালিচাপৰি চেলেক অঞ্চলৰ পৰা ধুনাগুৰি অঞ্চললৈ হৈ থকা দলঙৰ নিৰ্মাণ কাৰ্য আজি জানুৱাৰী মাহৰ এয়া 16 তাৰিখৰ এয়া নিৰ্মাণ কাৰ্য চাওক এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ নদী লুইত নদীৰ ওপৰত হৈ থকা এখন মাজুলীৰ পৰা উত্তৰ পাৰৰ সংযোগী বিহপুৰীয়া ধুনাগুৰি চেলেক অঞ্চললৈ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলি আছে এয়া গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ ধন্যবাদ